এতিয়া 8মান বাজিল ইমান গৰম আজি বাহিৰত ৰ'দে ৰ'দ তেওঁ কি কৰি দিনটো চাই থাকক পার হই গোলা তুমি উখা যাই রই কিনো আদর বুকুতে জাগে ভাবি তোমাক নিজৰ ভাবি তোমাক নিজৰ তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি তুমি নয়ে নয়ে তুমি পাতে তুমি হলে দুনিয়া খাকা ইনো সাওনিরে করা শিকা তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা এই শুকান পৃথিৱী ইমান গৰম গাছা ধুই জাষ্ট আহিলো এতিয়া অলপ পানী খাই লওঁ তোমালে চাই আঁতৰিব কতলে দিন অকলে অকলে পাৰ হ'ল ভাবি তোমাক নীৰৱে কত সপোনৰে ভাৰ মই এতিয়া পানীটো খাই লওঁ ভাত হৈ আছে আৰু সেইটো থাপনা হৈছে গৰমত মানে পানীটো অলপ বেছিকৈ খাব লাগে কিয় যে পানীৰ প্ৰয়োজন বেছি হয় ভাতটো হৈ আছে আমাৰ কি যে কৰোঁ আমি চিলি চিকেন বনাম মাংসটো সৰু সৰুকৈ কাটি লৈছোঁ তাৰপাছত ল'লোঁ দি দিম ইয়াতে অকণমান নিমখ দিম অকণমান জালুকৰ গুড়ি তাৰপিছত ৰেড চিলি অকণমান ৰেড চিলি গুড়ি ইয়াতে 1 চামুচমান ভিনেগাৰ দি দিম ইয়াতে 1 চামুচ হৈ যাব সয়া সচ দি দিম তাৰপিছত এইটো মিক্স কৰি দিম নহৰু আদা
আপোনালোকৰ জখামতে দিব। আমি কৰ্ণফ্ল'ৰ দিম অলপমান, ময়দা থাকিলে ময়দাও দিব পাৰে। এতিয়া আমি এইখিনি সানি পাম। মেৰিনেট কৰি এতিয়া আমি আধা ঘণ্টা মেৰিনেট হ'ব দিম। ধৰিছে। এতিয়া আমি কেৰাহীত তেল দিছোঁ, গৰম হৈছে আৰু তাৰপাছত মেৰিনেট কৰি থোৱা চিকেনখিনি ভাজিম। চিকেনখিনি ভাজি ল'ম। চাই থাকক। চিকেনটো দি দিলোঁ। না গৰম লাগে গাছা ধুই তেলৰ ভাত কৰিব নোৱাৰিম না। আমি খৰাগে এইটো বনাই দিম, গৰমে গৰমে কৰি ৰাখিব লাগে। ফ্ৰাই হৈ গৈছে আৰু কৰি আছে। তেওঁৰ ভিডিঅ'টো আগলৈকে চাই থাকক, দেখাই থাকিম। গ'ল তাৰপাছত কেনেকৈ বনাম দেখাই থাকিম আৰু। অকণমান তেল দিছোঁ, গৰম হ'ব। তাৰপাছত চিলি চিকেনটো বনাম, তো চাই থাকক ভিডিঅ'টো আগলৈকে কি কি দিওঁ। গৰম হৈছে, নহৰুটো দি দিছোঁ ইয়াতে। আদাটো দি দিলোঁ অকণমান, বেছি জলকীয়াটো দি দিছোঁ, অলপ লৰাই দিম। দি দিম। কেপচিকামখিনি দি দিম। এতিয়া কেপচিকামখিনি দি দিম আমি। বেছি ভাজিব নিদিওঁ, কেঁচা কেঁচা ভাত থাকিব লাগিব অকণমান। অকণমান সিজাই ল'ম, বেছি নহয় আৰু। আমি অকণমান জিৰা গুড়া দি দিম। জালুকৰ গুড়ি। জালুক গুড়া দি দিম। লৰাই দিম অলপ। তো অকণমান 1 মিনিটমান ভাজি লওঁ আমি। 1 2 মিনিটমান আমি ভাজি লওঁ। তেতিয়ালৈকে আমি এটা বস্তু বনাই লওঁ। এটা বাটিত আমি কৰ্ণফ্ল'ৰ আৰু পানী মিক্স কৰি লৈছোঁ ইয়াতে। কৰ্ণফ্ল'ৰ আৰু পানী।
অকণমান চয়া চচ দি দিম ইয়াতে অকণমান চিলি চচ চিলি চিকেন তো চিলি চচটো মেইন তো লাগিব তো 1 চামুচ চিলি চচ তাৰপাছত 2 চামুচমান টমেটো চচ দিম এতিয়া আমি অলপ লগাই দিম ইয়াতে অলপ সময় সিজাই লওঁ এতিয়া আমি কুটি লোৱা কৰ্ণফ্ল'ৰখিনি ইয়াতে দি দিম দেখিছেনে ধুনীয়া এটা কালাৰ হৈছে আৰু ইয়াৰ চেণ্টটো বহুত ধুনীয়া হৈছে দিলোঁ উতলিবলৈ দিম 1 মিনিটমান উতলিব দিম তাতে ভাজি থোৱা চিকেনখিনি দি দিম অলপ লৰাই থাকিম বস্তুটো ভালদৰে লাগিবৰ কাৰণে মাংসটো নিমখ দি দিলোঁ কাৰণ নিমখটো দিয়া নাছিলোঁ তো কাৰণ চয়া চচত অলৰেডি নিমখ থাকে অকণমান নিমখ দি দিলোঁ আপোনালোকে চাই চিন্তি দি দিব ভালদৰে চাওকচোন ধুনীয়া এটা কালাৰ আহিছে আমি গেছটো বন্ধ কৰি দিম এতিয়া গেছটো অফ কৰি দিলোঁ তো হৈ গ'ল ইয়াতে আমি এতিয়া অকণমান ভিনেগাৰ দি দিম অলপ লৰাই দিলোঁ তো এতিয়া আমি ৰাখি দিলোঁ তো চাই থাকক হৈ গ'ল আমাৰ চিলি চিকেন খোৱাৰ সময়ত দেখাম চাওকচোন কি ধুনীয়া হৈছে আৰু থালখন দেখাম দুপৰীয়াৰ তো টাটা আমাৰ ভাত এইটো মাংস আলু ভাজি টেঙা তাৰপাছত দাইল ভাত তো এতিয়া আমি খাই লওঁ টাটা গৰম বেছিছে মোৰ ভিডিঅ' কোনে কোনে চাই কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব তেতিয়া ভাল লাগিব অলপমান চালে মানুহে নিউ
তো অলপ ভাল লাগিব